আইনাখনত সন্মুখত থিয় হৈ মোৰ এনে লাগে যেন মই এজন চিনাকি। মোৰ মুখখন ঠিক আগৰ দৰেই, তথাপিও চকুৰ তলত এটা ভাগৰ, আৰু ওঠৰ কোণত সহজ হাঁহি এটাও নাই। মই সলনি হৈছো নেকি? অন্তৰ্নিহিত আত্মাটো ইমানেই হেৰাই গৈছে যে দাপোনখন কুচি নিব পৰা নাই। সপোন দেখিছিলো আৰু মানুহৰ ওপৰত বিশ্বাস ৰাখিছিলো। এতিয়া মোৰ হৃদয়খন সন্দেহৰ বাৰা ভৰি পৰিছে, আৰু মই নিজকে বিশ্বাসো নকৰো। জানিনে আটাইতকৈ কঠিন কামটো কি? মই নিজকে সুধিছো, আপুনি ঠিক আছেনে? আৰু উত্তৰ নাপাওঁ। প্ৰতিদিনে চিনাকি আইনাখনত এজন অচিনাকি মানুহ দেখা পাওঁ। এসময়ত যিজন মানুহ আছিলো, এতিয়া কেৱল মুখখনেই একেই, ভিতৰৰ সকলো সলনি হৈ গৈছা। মাহবুব